ক্ষতিপূৰণ দিব লাগিব আমাৰ ক্ষতিপূৰণটো দিবই লাগিব চৰকাৰ ফালৰ পৰা দিব লাগিব আমাৰ এই দায়িত্বৰ প্ৰতি যেন তেওঁলোকে আওকাণ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু আমি দাবী জনাইছোঁ অনতিপলমে আমাৰ মৌফুলানী খণ্ড বন বিষয়া যিসকল বিষয়ববী আছে তেওঁলোকক ইয়াৰ পৰা নিলম্বন গোলাঘাট জিলাৰ ১ নং মৌফুলানী গাঁৱত যিটো বন্যহস্তীৰ দুৰ্ঘটনা হ'ল অতিকৈ দুখ লাগিছে আমাৰ গাঁৱৰে এজন দৈনিক দিন হাজিৰা কৰি চলি থকা ব্যক্তি কুইন্দা ভূমিজ তেখেতে দিন হাজিৰা কৰি ঘূৰি ফুৰে ইফালে সিফালে এই কামৰ পৰা নিজৰ ঘৰলৈ উভতি আহোঁতে আজি আমাৰ গোলাঘাট আৰু আমাৰ বগিজান যি সংযোগী PWD পথ আছিল আমাৰ বিজুলী বনাঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে পথটি এই পথতেই আজি বন্যহস্তীৰ মুখামুখি হৈ তেখেতে আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে আমি অতিকে দুখ পাইছোঁ আমি তাতোতকৈ বেছি দুখ পাইছোঁ তেখেতে যেতিয়া হাতীৰ সন্মুখীন হৈছিল আমাৰ নিচেই কাষতে থকা মৌফুলানী খণ্ড বন বিষয়া কাৰ্যালয় আছে এই কাৰ্যালয়ৰ লগত যেতিয়া আমাৰ যোগাযোগ কৰা হৈছিল প্ৰায় আমি গম পোৱা মতে দিনৰ প্ৰায় ২:৩০ মান বজাতে এই ঘটনাটো ঘটিছে ৩ মান বজাত তেখেতলোকৰ লগত যোগাযোগ কৰা হৈছে কিন্তু আমি আহি গম পাইছোঁ যে তেখেতলোকে আহি প্ৰায় ৭ মান বজাতহে ঘটনাস্থলীত আহি উপস্থিত হৈছে আৰু তেতিয়ালৈকে আমি জানিব পৰা মতে এই ব্যক্তিজনৰ যি কুইন্দা ভূমিজ তেখেতৰ মৃত্যুবৰণ কৰিছে বুলি আমি প্ৰায় অনুমান কৰিছোঁ ইতিমধ্যে তেখেতক আমাৰ গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি আমাৰ ওচৰতে থকা বন বিভাগক আমি সকীয়াই দিব বিচাৰিছোঁ আগন্তুক দিনত যাতে তেনেকুৱা ঘটনা নঘটক আমি তেখেতলোকৰ লগত আমাৰ বিভিন্ন বন্যহস্তীৰ যি সমস্যা হয় এই সংক্ৰান্তত যোগাযোগ কৰিলে তেখেতলোকে আওকাণ কৰি চলা অভিযোগ প্ৰায় উত্থাপিত হৈ অহা আমাৰ পৰিলক্ষিত হৈছে আমি তেখেতলোকক দেখা পাওঁ তেখেতলোকে নিজৰ কাৰ্যালয়তে বহি দিনবোৰ অতিবাহিত কৰি আহিছে তেখেতলোকে যে এটা মহান আজি আমাৰ গছ-গছনি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ সেই গছ-গছনি ৰক্ষা যে তেখেতলোকে এটা দায়িত্ব পালন কৰিছে সেই দায়িত্বৰ প্ৰতি যেন তেওঁলোকে আওকাণ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু আমি দাবী জনাইছোঁ অনতিপলমে আমাৰ মৌফুলানী খণ্ড বন বিষয়া যিসকল বিষয়ববী আছে তেওঁলোকক ইয়াৰ পৰা নিলম্বন কৰিব লাগে কাৰণ এইকেইজন বিষয়া থাকিলে আমাৰ এই বন কোনোদিন আমাৰ ৰক্ষা নহ'ব আমি কিছুদিনৰ পৰা পৰিলক্ষিত কৰিছোঁ এইকেইজনে বন ৰক্ষা কৰক চাই তেখেতলোকে ধ্বংস কৰাহে পৰিলক্ষিত হৈছে আৰু এনেদৰে তেওঁলোকে যদি কাৰ্যালয়তে বহি থাকে আহিবলগীয়া দিনত ইয়াতকৈ আৰু ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ আমাৰতো এতিয়া কি বিচাৰিব মানে ক্ষতিপূৰণ দিব লাগিব আমাৰ ক্ষতিপূৰণটো দিবই লাগিব চৰকাৰ ফালৰ পৰা দিব লাগিব আমাৰ তাৰপিছত আৰু এতিয়া তেখেতে কি কৰে আৰু সাহায্যটো বিচাৰিছে আমাৰ সাহায্য কৰিবলৈ আমি দুখীয়া শ্ৰেণীৰ মানুহ নিজৰ প্ৰাণৰ খাদ্যৰ কাৰণেহে আমাৰ দেউতা কাম কৰিবলৈ গৈছে সেইটোতো হাবিলে জংঘললৈ যোৱা নাই আৰু ৰাস্তাটো বেলেগ নাই সেইটো ৰাস্তাতে আহিব লাগিব আমাৰ গাঁৱলৈ তেখেতলৈ পাহাৰা নিদিয়ে আৰু ইমান ষ্টুডেণ্ট অহা যোৱা কৰি থাকেতো ডাঙৰ স্কুল আছে আমাৰ সেইটো স্কুলততো কোনোদিন ক'লে মানেতো আহিব অলপ দেৰি আৰু গুচি যাব যে ডেইলি দিব 10 দিনমান 5 দিনমান অহা যোৱা কৰে নাই না একদিন দুদিন কৰিব তাৰপিছত নাই আৰু নিপিকি হাতী নাই বুলি নাই কিন্তু বাঘে ওলাব তেতিয়া কোনোবা ষ্টুডেণ্ট এটা মৰি যাব তেতিয়া কি হ'ব মোৰ নামটো সঞ্জয় ভূমিজ দেউতাৰ নাম কুইন্দা ভূমিজ আমাৰ ঢুকালে তেওঁ এতিয়া হস্পিটেললৈ নিয়া হৈছে আৰু